Save world without drugs. Apollo Pain and Diabetes Care. গহপুৰ বৰিগাঁও তিনিআলিত নতুনকৈ আৰম্ভ হ'ল এপ'ল' পেইন এণ্ড ডায়েবেটিছ কেয়াৰৰ এটা কেন্দ্ৰ, য'ত বিষ আৰু মধুমেহ ৰোগীৰ চিকিৎসা কৰা হ'ব আৰু সপ্তাহৰ বৃহস্পতি আৰু শুক্ৰবাৰে চিকিৎসক উপস্থিত থাকিব। বাকী কেইদিন বিভিন্ন থেৰাপিৰ দ্বাৰা বিষ নিৰাময় কৰা হ'ব অভিজ্ঞ থেৰাপিষ্টৰ দ্বাৰা, কম খৰচত অত্যাধুনিক ঔষধবিহীন থেৰাপিৰ জৰিয়তে। নমস্কাৰ, মই ডক্টৰ বলৰাম মহাপাত্ৰ, কনচালটেণ্ট নেচুৰোপেথিক এণ্ড ডায়েবেটলজিষ্ট। মই এপ'ল' পেইন এণ্ড ডায়েবেটিক কেয়াৰ ক্লিনিকত প্ৰত্যেক বৃহস্পতি আৰু শুক্ৰবাৰে উপস্থিত থাকিম ডায়েবেটিক ৰোগীৰ পৰামৰ্শৰ বাবে। গতিকে সমূহ গহপুৰবাসীক মই নমস্কাৰ জনাইছোঁ আৰু আহ্বান জনাইছোঁ, ডায়েবেটিক ৰোগৰ বিষয়ে যদি কিবা পৰামৰ্শ ল'ব বিচাৰে মোৰ ইয়াতে আহিব, আৰু প্ৰত্যেক বৃহস্পতি শুক্ৰবাৰে মই ইয়াত পৰামৰ্শ দিবলৈ উপস্থিত থাকিম। নমস্কাৰ, এপ'ল' পেইন এণ্ড ডায়েবেটিছ কেয়াৰৰ এটা কেন্দ্ৰ আমি গহপুৰ বৰিগাঁও তিনিআলিত আজি শুভাৰম্ভ কৰিছোঁ, আৰু ইয়াত আমি প্ৰতি সপ্তাহত প্ৰতিটো দিনেই আমি ইয়াত থেৰাপি দিম। বিভিন্ন থেৰাপি, ধৰক ফিজিঅ'থেৰাপি হওক, একুপ্ৰেছাৰেই হওক, ৰিফ্লেক্স'লজি হওক বা আয়ুৰ্বেদিক মেছেজৰ দ্বাৰা কেনেকৈ বিষ উপশম কৰা যায় তাৰ বাবে আমি ৰাইজৰ চেষ্টা কৰিম। আৰু বিশেষ ভাল খবৰটো হ'ল, আমাৰ ইয়াত প্ৰতি বৃহস্পতি আৰু শুক্ৰবাৰে আমাৰ ডায়েবেটলজিষ্ট নেচাৰোপেথিষ্ট ডক্টৰ বলৰাম মহাপাত্ৰ ছাৰ আমাৰ ইয়াত প্ৰত্যেকটো সপ্তাহৰ বৃহস্পতি আৰু শুক্ৰবাৰে উপলব্ধ থাকিব। মই গহপুৰবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ এই কেন্দ্ৰটিলৈ আহক আৰু ডায়েবেটিছ বা বিষেই হওক, এই সকলোখিনিৰ পৰা পৰিত্ৰাণ লৈ এটা সুস্বাস্থ্যৰ অধিকাৰী হওক। ধন্যবাদ। নমস্কাৰ, মই এজন ৰোগী হিচাপে ইয়ালৈ আহিছোঁ। আমি আজি জানি অতি সুখী হৈছোঁ যে গহপুৰত বৰিগাঁও আলিমূৰত এপ'ল' পেইন কেয়াৰ এণ্ড ডায়েবেটিছ চেণ্টাৰ গঢ়ি উঠিছে। আজি শুভ উদ্বোধন কৰা হৈছে। অসমৰ সৰহসংখ্যক মানুহে আজিকালি বিষত আক্ৰান্ত, প্ৰায় 80% মানুহে বিষত আক্ৰান্ত হয়, আৰু ডায়েবেটিছ ৰোগতো প্ৰায় 70% মানুহ আক্ৰান্ত। গহপুৰত পিয়ৰলি এজন ডায়েবেটিছ ডক্টৰৰ অভাৱ আছিলে, আজি সেই অভাৱ দূৰ হৈছে। বলৰাম মহাপাত্ৰ নামৰ এগৰাকী বিশেষ চিকিৎসক ডায়েবেটিছৰ, তেওঁ আজিৰ পৰা ইয়াত পেচেণ্ট চোৱাৰ আৰম্ভ কৰিব। প্ৰতি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে তেখেতে ইয়াত আহি পেচেণ্ট চাব। তাৰ উপৰি গোটেই নৰ্থ ইষ্টৰ ভিতৰত এই পেইন কেয়াৰ চেণ্টাৰলৈ আংকুপাংচাৰ থেৰাপি নামৰ এবিধ ৰাম থালি অনা হৈছে, যিখন থালিৰ জৰিয়তে একোজন পেইন কেয়াৰ ৰোগীয়ে তেওঁ 10 মিনিট সময় তাত থেৰাপি ল'ব। লোৱাৰ পিছত সম্পূৰ্ণ টক্সিনখিনি তেওঁ দেহাৰে বাহিৰ হ'ব। যিহেতু বিষৰ ক্ষেত্ৰত ৰোগীসকলে চিকিৎসা বহু ব্যয়বহুল চিকিৎসা হৈছিল, কিন্তু আমাৰ ইয়াত যি পেইন কেয়াৰ চেণ্টাৰ গঢ়ি উঠিছে, সেই পেইন কেয়াৰ চেণ্টাৰত অতি কম সুলভ মূল্যত মিনিমাম 500 টকাৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ চিকিৎসা আৰোগ্য লাভ কৰিব। সেইকাৰণে আমি ইয়াৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।